ফৰেষ্টৰ লেণ্ডটো কেনেকুৱা হৈ গ'ল এতিয়া আপুনি কওকচোন আপুনিতো ইছ্যু কৰি দিছিলে ন' কমেণ্ট কেনেকৈ ক'ব এতিয়া আপুনি পাটা ইছ্যু কৰি দিছে তেতিয়া আপুনি এতিয়া কৈ আছে আপোনালোকে কৈ আছে যে এইটো ফৰেষ্ট লেণ্ড বুলি কাউন্সিলৰ ফালৰ পাটা ইছ্যু কৰাৰ পাছতো এতিয়া আপোনালোকে কৈ আছে যে এইটো ফৰেষ্ট লেণ্ড কেনেকুৱা হ'ব ফৰেষ্ট লেণ্ড পাটা কেনেকুৱা ইছ্যু কৰিছে কেনেকুৱা এইটো পাটা ইছ্যু কৰিছিলে এতিয়া কেনেকৈ আপোনালোকে ফৰেষ্ট লেণ্ড বুলি কয় তেওঁলোকে কৈ আছে যে এইটো ফৰেষ্ট লেণ্ড বুলি কম্পেনচেশ্যন দিবৰ কাৰণে আপুনি এতিয়া হেৰি কৰি আছে নেকি नहीं हमें नहीं पता ना लैंड किसका है हमसे क्यों बात आप लोग नहीं तो क्यों आए हैं क्यों आए हैं नहीं आया क्यों आए हैं इतना पुलिस लेके आए हैं जेसीबी लेके आए हैं आप ऑर्डर देखिए ना हमसे मत बात कहाँ है ऑर्डर बोलिए ना ऑर्डर में कौन दिया ऑर्डर देख लीजिए ना कौन दिया है ऑर्डर हमारे पास कोई हमारे पास ऐसे याद आए हैं आप लोग का ही काम है नहीं बात आप लोग का ही अरे काम यार है आप लोग जबरदस्ती ऐसे बात करते हो नहीं आप बताइए आप क्यों आए हैं वो बताइए ना लेके आए हैं आप लोग को सब पता है हम लोग को क्या नहीं हम लोग को क्या पता है नहीं क्यों आए हैं वो हमें बताइए कोई अथॉराइजेशन नहीं जमीन तो इस बीच में ही थोड़ा बच्चा हुआ है और साइड आप ओनर से बात कीजिए नहीं पूछेगा हमसे मत बात कीजिए ऑनर कौन है हमारा कोई ये लैंड का ओनर कौन हम है क्वेश्चन का जवाब देने के लिए बाध्य नहीं है क्यों नहीं है नहीं है क्यों नहीं है नहीं है बाध्य लैंड तो लेने No के लिए आप लोग का comment. मतलब बाध्य है हाँ ये लैंड ले सकते हैं आप लोग वो ये गवर्नमेंट मिट्टी का ले ऑर्डर सकते है हैं। आप उसको पता कीजिए आप हाँ बोले इतने तो লৈ আনি পেলাই চব অকুপাইড কৰিব বিচাৰিছে কিন্তু মোৰ বাটা আছে পাতাও বোলে নাচায় কিন্তু আগত আমাৰ মানে বাটা দিয়াটো মানে আজি ১.৫ বছৰ হৈছে ১.৫ বছৰ মোৰ ঘৰ দুৱাৰ আছে সি দেখিছে আজি এইটো মানে ইয়াতে মানে ধৰক ফ'ৰ লাইন যাব বুলি মানে মই ঘৰ ডিভাইডিং কৰা নাই মই ফিলিং কৰা আছে চব মাটি হা তো সেই গতিকে মানে সেই বস্তুটো তদন্ত কৰি পেলাই মানে আমাক দিব লাগে সত্যটো লাগে আমাক কিমান বছৰৰ পৰা আপোনালোকৰ পাটা ইছ্যু কৰা হৈছিলে ১.৫ বছৰ হৈছে কোনে কৰিছিলে পাটাই কোনে ইছ্যু কৰিছিলে পাটা ইছ্যু কৰিছিলে দ্বিতীয় দিনৰ মংগল সিং ডিমং ছাৰ আছিলে তেতিয়া মানে কিবা লেণ্ড ইনচাৰ্জ ইএম আছিলে তেতিয়া আমাৰ লগতে চিএম ছাৰো আছিলে কাক দিছিলে কামটো একেলগে মানে আমি অৰ্ডাৰ ওলাইছিলে ইয়াতে মানে কিবা আপুনি কাক দিছিলে কামটো কৰিবলৈ এইটো পাটা বনাবলৈ কাক দিছিলে আপুনি পাতাটো মণ্ডলক দিছে আৰু মণ্ডল নামটো আপুনি কৈ দিয়ক কোনটো মণ্ডলক মণ্ডল প্ৰথম মণ্ডল বনোৱাটো কিবা হয় কিলিং মণ্ডল হয় কিলিং নামটো কি নাম আছিলে সিহঁতে দৰুণেহঁতে গম পাব কিন্তু কিলিং মণ্ডল কোনে গম পাব দৰুণে গম পাব এইটো কিলিঙৰ আচল নামটো ইয়াত আমাৰ বাগান আছে ঘৰ আছে আপোনালোকে দেখিছে আকুৰ গছ আছে এইখিনি আম গছ আছে দামোল আছে নাৰিকল গছ আছে চব আছে ইয়াত অথনি কাউন্সিলৰ পৰা থাকা পাছত ইমান অন্যায় লৈ কিলে বাৰ ঘূৰি আছে এনেকা হ'লে মনত যদি লেতেৰা থাকে না পিছত দিগদাৰ হ'ব কিন্তু চবৰ কাৰণে আজি ইয়াত মানুহ কিয় গোট খাইছে আহি আজি ইয়াত কিয় গোট খাইছে চব সিহঁতে কাম কৰিব আহিছে ডিপাৰ্টমেণ্টৰ মানুহকেইটা সেইদিনাওতো নটিচ নাই আজিও নটিচ নাই ক'ৰ পৰা আহিছে এইটো উইদাউট নটিচ কোন আহিছে ক'ৰ পৰা এইটো আহিছে কাউন্সিলৰ পৰা আহিছে কয় এবাৰ ডিচি ছাৰ বাইদেউহে পঠাইছে বুলি কয় কোন আহিছে নাম কওক নামটো ইয়াতেতো এনেকাতো ক'ব নাজানো কিন্তু জিএম আহিছে আৰু আপোনালোকৰ ওচৰত যিটো মাটি আছে সিহঁতেতো কম্পেনচেশ্যন পাইছে নে পালে আৰু এইফালে আগৰ ফালে থকাও পাইছে মানে আপোনালোকৰ কাৰণে কম্পেনচেশ্যন কিয় দিয়া নাই নাজানো আমাক মানে কৈছে মিলামিছা কৰিব লাগে মিলামিছাটো আমি আছো কি মিলামিছা কৰিব বোলে নাজানো কেনেকে মিলামিছা কৰিব মিলামিছাৰ কাৰণে আমি এতিয়া আপোনালোক কি কৈ আছে এতিয়া বৰ্তমান কি কৈ আছে যে এতিয়া কৈছে এইটোতো ডিপাৰ্টমেণ্টৰ মাটি আপুনি এৰি দিয়ক বুলি কৈছে কোনটো ডিপাৰ্টমেণ্টৰ মাটি কোনটো ডিপাৰ্টমেণ্টৰ মাটি নাজানো ফৰেষ্টৰ মাটি বোলে সেইটো এগ্ৰিকালচাৰৰ বুলি কৈছে কাৰ মাটি কি কৈ নাযায় আমাৰ মাটি থকা টাইমত এগ্ৰিকালচাৰৰ কিবা গ্ৰুপ আছে নেকি কিবা তেনেকুৱা থকা এতিয়া বৰ্তমান কৈছে এগ্ৰিকালচাৰৰ মাটি গভৰ্ণমেণ্টৰ মাটি বুলি কৈ আছে তাৰ আগত আপোনালোকৰ পাটা দিছে ইছ্যু কৰিছে পাটা ইছ্যু কৰিছে পাটা চাওক আপোনালোকে এইটো আমাৰ পাটা একটা দেখাই দিম এতিয়া আপোনালোকক পাটা কোনে দিলে যদি গভৰ্ণমেণ্টৰ মাটি বুলি কয় পাটা কোনে দিলে গভৰ্ণমেণ্টে দিলে মণ্ডল অফিচে দিলে কাউন্সিলে দিলে কাউন্সিল অৰ্ডাৰ আছে দেখক পাটা দেখক এটা আমি ফ্যামিলি দেখিন বনা নাই নহয় পাটাটো দেখক পাটা দেখক পাটা দেখক ধুনীয়াকৈ মানে কাউন্সিলে পাটা দি আগত এতিয়া কাউন্সিলে সেই পাটা নহয় বুলি কয় গভৰ্ণমেণ্ট মাটি বুলি কৈছে এটা গভৰ্ণমেণ্ট মাটি বুলি কয় এইটো পাটা আমাৰ বিঘা 20 লুচা মাটি কেনেকৈ গভৰ্ণমেণ্ট মাটি হৈছে এইটো পাটা কি বোলে আমাৰ মাটি কেনেকৈ হৈছে এইটো এইটো খাজানা আপোনাক খাজানাও দি আছে খাজানাও দিয়া ক্লিয়াৰ আছে আমাৰ আমাৰ এইটো স্কেচ মেপ এইটো আপোনালোকে দেখিছে এইটো হ'ল খলিন ৰোড সেইটো হ'ল স্কুল বেক চাইড মহেন্দিজো আমাৰ তাৰপিছত সেইখিনি দুতলা হাষ্টৰ মাটি সিহঁতে পালে চাওক
সিহঁতৰ পটা আছে নেকি? হা সিহঁতৰ পটা আছে নেকি? সিহঁতৰ পাতা আছে সিহঁতে পটাটো কোনে ইছ্যু কৰিছে বোলে? মণ্ডল চব এইটো মণ্ডল নামটো জানে? নাজানো এনেকাতো আমি বিচাৰিবও নাযাওঁ এইটো নাজানো বেলেগৰ কাৰণে আমাৰতো হ'ব চিধা বহি এইটো জমাবন্দী নেশ্যনেল হাইৱে পৰা দিয়া মানে মেপ আছে এইটো নেশ্যনেল হাইৱে পৰা মেপ দিয়া এটা আমাৰ ডাক নম্বৰ আছে 447 আচ্ছা এইটো পাটা নম্বৰ আছে আৰু এইটো কাউন্সিল পৰা দিয়া মেপ এইটো কাউন্সিল পৰা দিয়া নম্বৰ মেপ ফোনোৱা তাক নম্বৰ তাৰপিছত এইটো ফেক টাক আমাৰ বাটা আন্দাৰত সোমাটো এইটো ফেক টাক কালপিটো এইটো মণ্ডলত মানে মই এইটো ফেক টাকটো মই আপোনালোকৰ পাতাটো মানে ফাক হৈছে বুলি কৈছে কোনে কৈছে? কিলিং মণ্ডলে তাৰপাছত মই কৈছে যে সেইটোতো যেতিয়া ধৰা পৰিব পাছত নামটো ওলাব লাগিব নামটো কাৰ বোলে নামটো কোৱা নাই জানে নেকি? জানে কিলিং মণ্ডল নহয় কিলিংটো টাইটেল হে নামটো কি আছিলে এতিয়া পাছত সুধিলে গম পাই যাম আৰু সেইটোতো হ'ল চাওক এইটো ফেক টাক এইটো ফেক টাকটো তাহাঁতে মানে 6জনৰ নাম সোমাই দিছে হা এইটো হ'লে ফৰেষ্টো নহয় এগ্ৰিকালচাৰো নহয় কিন্তু এইটো পাছত মানে তদন্ত কৰোঁতে কৈছে যে আমি কোৰ্ট কেছ কৰিছিলে তেতিয়া কৈছে এইটোতো হয় জমানা DCRF আছে ফুল হৈছে বুলি কৈছে আপোনালোকৰ পাতাটো কেতিয়া দিছে? আমাৰ পাতাটো 13 বছৰ আগত কিমান 13 বছৰ? 13 বছৰ আপোনালোকে এইটো চন কেইটা চাব পাৰে এনেইটো শুনকচোন এইটো ফেক টাক শুনক এইটো হ'লে এনেইটো ইয়াতে আপোনাৰ ফৰেষ্টৰ পিলাৰো এটা আছে এইটো এৰিয়াত আৰু এইটো ফৰেষ্ট এৰিয়া বুলি কৈছে আপোনালোকৰ পাতা কোনে দিছিলে এইটো সময়ত 13 বছৰ আগত কোনে দিলে আপোনাৰ পাতা? এই কিলিং মণ্ডলে দিছিল কিলিং মণ্ডলে আপোনাক পাতা দিছে কাৰণ এইটো ফৰেষ্ট এৰিয়া বোলে এইটো পুৰা ঠিক কৰা আছে সেইটো ক'ত আছে আমাৰ আপোনাৰ পিলাৰো আছে ইয়াতে সেইটো ফৰেষ্ট এৰিয়া বুলি কয় ঠিক আছে সেইকাৰণে 13 বছৰ অকল আপোনাৰে পাতা আছে না ওচৰৰ পাজৰে বেলেগৰো পাতা আছে নেকি? বেলেগৰো থাকিব আছে আপোনাৰ জনামতে আৰু বেলেগৰো পাতা আছে নেকি? আছে কিমান জনৰ আছে এনেই? সেইটোতো নাজানো কিমান জানে সেইটোতো মই অতীত নকৰোঁ মণ্ডলৰ পিছতো গৈ পেলাই মই এইটো কৰিবও নাযাওঁ লোকৰ কাৰণে মোৰ খালি প্ৰাপ্যটো পালে হ'ল মোৰ যিটো কম্পেনচেশ্যন পাব লাগে সেইটো পাব লাগে এইটো ফেক নম্বৰতো মানে তাহাঁতে কৈছে যে এইটো হ'লেতো ফৰেজো নহয় একো নহয় আচ্ছা হা সেইটো হ'লেতো মানে একো নহয় মিলা মিছা কৰিম বুলি কৈছে তাৰপিছত মই নামানাৰ কাৰণে পেপাৰত সিহঁতে দিছিলে আৰু এইটো পেপাৰত এইটো পেপাৰ চাওক এইটো ব্যৱহাৰত তাত আছে এইটো চাইটো টাক নম্বৰ চাইটো 98 99 টাক নম্বৰ সোমাই দিছে সিহঁতে আপোনালোকক পটা বনাওঁতে আপোনালোকক পইচা কিমান খুজিছে? পইচাটো খোজা নাই মোৰতো মানে যেতিয়া একচনীয়া পাতা আছিলে তেতিয়া মোৰতো পাতা আছে আমাৰ দৰুণ বাবু মণ্ডলৰ লগত আমি আলোচনা কৰি পেলাই আমাৰটোতো পইচা পাতি নাই আপুনি অলপ শ্বেয়াৰ কৰক সেই কৈছে অফিচৰ খৰচটো লাগিব মই এনে প্ৰিমিয়ামো দিলোঁ 32,000 প্ৰিমিয়াম দিলে তাৰপাছত মানে সেই ক'লে যে সেই ক'লে মানে এইটো কিবা এটা আপুনি চাব লাগিব তেতিয়া মই মালি মই কৈছে যে দৰুণ মোৰতো পইচা নাই দৰুণ বাবু আপুনি অকণমান চাই দিব কৈছে হয় মই চাই দিম নহ'লে আধা বিঘা দিব লাগিব দাদা মই আধা বিঘা তাক মালি কৰিবলৈ আমাৰ মণ্ডল দৰুণ ৰম্পী আৰু সেই আমাৰ খৰচ নাথাকাৰ কাৰণে নহয় এইটো আধা বিঘা যিটো মাটি যে দিছে সেইটো কম্পেনচেশ্যন পাইছে নেকি তাই পোৱা নাই তাৰো পোৱা নাই কিন্তু সেই পেচাৰা মানে কৰি দিছে পাতাটো চব সিহে মানে আমাক বনাই দিছে আৰু আপোনাৰ পাতা বনোৱা বিনিময়তে আধা বিঘা তেখেতে লৈছে হয় কোনে লৈছে বোলে? আমাৰ দৰুণ বাবু তৰুণ নম্পীয়ে আপোনাৰ টোটেল মাটি কিমান আছে বুলি কৈছে? 20 বিঘা পৰা তেখেতে কিমান লৈছে? আধা বিঘা সেইটোও আপোনাৰ মানে জিৰাটতে নাম আপোনাৰ মাটি সোমাব জিৰাটৰ প্ৰফিট বুলি আপোনাক কথা দিছিলে নেকি? মালি মানে লিখি দিছে তাক নহ'লে এতিয়া এই যিটো হাইৱে যে আপোনালোকৰ মাটি টোটেল কিমান পৰিছে? এইটো হাইৱে যে 3 বিঘা 1 লোচা পৰা আধা বিঘাটো আপোনাৰ আমাৰ কিমান বাঢ়িছে? 2 বিঘা আৰু বিঘা ওপৰত আছে তৰুণ নম্পী আপুনি চিনি পায়নে ভাল? চিনি পায় আমাৰ আগৰ পৰাও চিনি পায় তাই সৰুৰ পৰা বৰ্তমান তেখেতে ইয়াতে আছে আহিছে এই আপোনাক পটা বনাই দিম বুলি কোৱাৰ কাৰণেহে আপুনি মানে মনৰ পৰা কিবা মৰম পৰা মই দিছে মানে আধা বিঘা মাটি মানে ভেজাল নাই তেখেতে বেলেগৰ পৰা মাটি এনেকা লৈছে নেকি? অলপ এনেকাতো মই বেলেগৰটো নাজানো কিন্তু এনেকাতো বহুত কামখিনি আছে মালিটো বহুত আছে আমাৰ মহিন্দিজা এলেকা মালিটো বহুতখিনি আছে লগৰ কথা ক'ব নাযাওঁ কিন্তু আমাৰ সেইটো মানে মাটিৰ কথা লৈ পেলাই আমাক চেটেল কৰি দিব লাগে আমাৰ আগত CM ছাৰো কৈছিলে যে কোনোবা যদি মাটিৰ 4 লাইনত যোৱা কোনোবা যদি চাৰানা পইচা যদি লয় তাক মই চাকৰিত ডিচাৰ্জ কৰিম বুলি আপোনাৰ নামটো কি? মোৰ নাম পাছিং দলগোপু আৰু এৰিয়াটো ক'বচোন কোনখিনি? এৰিয়াটো মহিন্দিজোৱা এইটো মই কৈছোঁ মহিন্দিজোৱা হাইস্কুল মহিন্দিজোৱা বেক চাইড এইটো মহিন্দিজোৱা আৰু এইটো খলিন ৰোড আৰু সেইখিনি কুকি শশান এইখিনি টুটুলা হাছন আপোনাৰ ফালৰ পৰা অট'নমাছ কাউন্সিলত কি জনাব বিচাৰে?
আমিতো অট'নমাছ কাউন্সিলক মানে আমাক কেনেকা লোকে কনভেনচেশ্যন পাইছে এনেকুৱা আমাক পালেও মানে কিবা হয় আৰু যদি কিবা যদি খৰচ লাগিলে তাতেও আমি দিম বুলি কৈ লৈছে আৰু আপোনাৰ আজিলৈকে 1 টকাও পোৱা নাই নেকি কোৱা নাই পাছত মানে মোক একদিন মানে আমাৰ কিবা যে টেনচিং অফিচাৰ আৰু আমাৰ কিবা চিমদাৰো ছাৰ চিমদাৰো ছাৰে আহি পেলাই কৈছে যে ইয়াত চোৱা মেলা কৰি পেলাই মোক সেইখিনিত মাটি লৈ গ'ল আৰু আচ্ছা তেতিয়া আপোনাৰ মাটিটো সেইটো ন চব চাইছে মোৰ মাটিটো সেইটো তেতিয়া মানে টেনচিং অফিচাৰে কৈছে মোক আপোনাৰটো হৈ যাব দাদা আপোনাৰ কাৰণে চিন্তা কৰিব নালাগে আপোনাৰটো অলপ মিলা মিছা কৰি ল'বি আহি যাওক কৈছোঁ তাৰপিছত চিমদাৰো ছাৰে মোক মাতি পেলাই ক'লে আহি যাওক কাউন্সিলত আহি যাওক কথা পাতিম তেতিয়া চিমদাৰো ছাৰ পেচাৰে বহুত ধুনীয়াকৈ কৈছে মানে মোৰ ভাইটিৰ লগৰীয়া বাছেং কিন্তু ওপৰততো লাগিব নোৱাৰে মানুহকেইটা মানে কিবা কিন্তু ভাই অলপ মানে মিলা মিছা কৰিব লাগিব ওপৰত কি লাগিব নোৱাৰে বুলি কৈছে মানে যুঁজিব নোৱাৰে মানে কাউন্সিলৰ লগত আপোনাৰ অধিকাৰ আপোনাৰ মাটি তাকো কি যুঁজিব লাগে কওকচোন নাজানো মানে তেতিয়া মানে সি কৈছে যে মই একদম ক্লিয়াৰলি চিধা কথা ক'ম এই আজি ৰুট আছে মই মানে ধৰ্ম কথা ক'ম তেতিয়া মোক কৈছে তই 30 মান লৈ ল বাকি এৰি 30 মানে 30 লাখ মানে লৈ ল আপোনাৰ 2.5 বিঘা পৰা অকল 30 লাখ আপুনি পাব বুলি কৈছে মানে 3 বিঘা তেতিয়া 3 বিঘা তৰুণ ৰুম্পিকটোতো মই মানে দিয়া নাই যোনখিনিও মানে দিব পাৰে মই যোৱাখিনিও দিব পাৰে নোযোৱাখিনিও দিব পাৰে হা তেতিয়া মানে কৈছে যে 30 লৈ ল কোনে কৈছে এইটো কথাটো 30 লাখ ল'বলে এইটো মানে আমাৰ চিমদাৰো ছাৰে সেক্ৰেটাৰী চিমদাৰো ছাৰে আপোনাক কৈছে যে অকল 30 লাখটো লওক আৰু বাকি টকাটো এৰি দিয়ক বুলি কৈছে আপোনাক তাৰপাছত মই কৈছোঁ ল'ৰাবিলাকক সুধি ল'ম তেতিয়া চিমদাৰো ছাৰে কি ল'ৰাবিলাকক সুধিব আপুনিয়ে হেড আপুনি দেউতা আপুনি কি মানে বুজাইছে আৰু ভালকৈ বুজাইছে মই কৈছোঁ ল'ৰাবিলাকক সুধি পেলাই মানে পাছত মানে একবাৰ খবৰ কৈছে আৰু খবৰ যাইছে তেতিয়া মানে মই সুধিছে কি হ'ল কথাটো ছাৰ কৈছে